সেয়া দেখিছেনে গাইজ, এইটো হৈছে হগ্ৰবাৰ ষ্টেচন। এতিয়া মই যাই আছোঁ, পালোঁ কিবাকে। ইমান ঠাণ্ডা আজি, বাপৰে কুঁৱলী, ইমান ঠাণ্ডা মানে ৰাইজ কি ক'ম আজি। মানে এটা মানুহ নাই ষ্টেচনত এতিয়া। মোৰ টিকেট কাটিব দৰকাৰ নাই, MSP আছে। এটা মানুহ নাই। এতিয়া মতে ৰাইজ ৰখি আছোঁ ট্ৰেইন আৰ্কেলি। ট্ৰেইন দেৰি আজিও আগৰ নিচিনা। ট্ৰেইন কেইটা সময়ত মই দেখা নাই। যেতিয়াৰ পৰা মই ট্ৰেইন মানে উঠা আৰম্ভ কৰিছোঁ, যাওঁ আৰম্ভ কৰিছোঁ, ট্ৰেভেল কৰা আৰম্ভ কৰিছোঁ ট্ৰেইনত, সদায় কিবা নহয় কিবা কৰি পেলাই দেৰি কৰিবই। কোনোবা এটা ষ্টেচনত 2 মিনিট ৰখোঁ, যদি কোনোবা এটা ষ্টেচনত আধা ঘণ্টা ৰখাই দিব। আমাৰ ৰাজধানীকেইখন যি আহে সেইখনৰ চাইড দিয়াতে দিয়াতে আমাৰ লোকেল ট্ৰেইনকেইখনৰ টাইম যিতিয়া মানুহ যায় সিহঁতৰ লছ হয়, দেৰি হৈ যায় বহুত। কোনো কথা কৈছোঁ গমেই পাইছি। স্পেচিয়েলি আমাৰ এখন আছে নিউ বঙাইগাঁও, যিখন ৰাইনো পেচেঞ্জাৰ বুলি কয়। আমাৰ নলবাৰী হগ্ৰবাৰ যিখিনি মানুহ যায় এখন তাতেই যায়। তাহাঁতে আৰু বেলেগ এখন ট্ৰেইন আছে, সিহঁতো আহে। আৰু চৰকাৰী যিখিনি কাম কৰে সেইখিনি আৰু এখনতে আহে, গধূলি আৰু এখন একবাৰ আহে, সেইখনতে ঘূৰি আহে। তো চাই থাকক আপোনালোকে কেনে কুঁৱলী বচিয়া। এইডাল বা কিহৰ গছ, বৰ ধুনীয়া লাগিছে, বকুলৰ চাগে আহিছে। মানে আসলো চালু ৰাস্তাত যাই পাইছিলোঁ আৰু কিবা এটা বেলেগ কাম এটাত যাব লাগে। গাইজ ট্ৰেইনখন এতিয়া আহিব হৈছে, 8টা বাজি পাৰ হৈ গ'ল। গুৱাহাটী যাই পাব লাগে মই 9টাত বুলি ক'লে ভুল নহয়, কিন্তু 9:30 যাই পাব পালেই হয়। আৰু তথাপিও 9:30 যাই নাপাম এতিয়া, 10টা বাজি পাৰ হ'ব। বহুত লেট মানে আৰু হ'ব আৰু অশান্তি আৰু। এতিয়া মই যাওঁ বেলেগ এটা প্লেটফৰ্মত, এইটো প্লেটফৰ্মত ট্ৰেইন নাহে ৰাইজ, চেঞ্জ কৰোঁ প্লেটফৰ্ম। ট্ৰেইন আহিল আমাৰ, ৰখি ৰখি এতিয়া 8:20 হ'ল। সরকারি ঘর পাইছে ওরা নাই বাইরে মানে আঙ্গের ঘর যাওয়ার জায়গা নাই, ঘর যাওয়ার কিন্তু কেসে আজকে দেয় কালকে দেয়।
হ্যালো 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 পালো ষ্টেচন এতিয়া উঠিব লাগিব অফিচত ষ্ট্ৰাগল বিগিনছ বহুত দেৰি আছে ৰাইজ যাব লাগিব এতিয়া দৰ্জা মাৰিব লাগিব নহ'লে ধৰিব আগত নামি লওক নেপালী মন্দিৰ নামি লওক এতিয়া খালি মানুহকেইটা গেটৰ পৰা উঠাই লওঁ বন্ধ কৰি ল'ম এই ইয়াক উঠি আহিব দি অলপ উঠি আহিব দৰ্জা মাৰি দিম পিছতে এটা আছে একেলগে মানে যাব না দৰকাৰ নাই এতিয়া এই এখন সাগৰ পাৰ কৰিব লগা আছে গাইছ অফিচ মই পালোঁ এয়া অফিচ বহুত দেৰি তালে অফিস
ওই তো At the moment, all our customer service representatives are attending to calls. Please hold the line and your call will be attended to shortly. मतलब हॉस्पिटलाइजेशन पीरियड में तो होगा तो मतलब वो कैशलेस में चला At जाएगा the moment, all our customer service representatives are attending नहीं to वो calls. মই এতিয়া যাই আছোঁ লাঞ্চ কৰিব বলক এয়া মোৰ লাঞ্চ हाँ होगा हाँ A few moments later.